टकरा चुके हैं हमसे मुसाफिर यूं तो कई। হাই গাইজ, মই অবিনাশ। ৱেলকাম বেক টু এবিকেশ্যন। আজি ব্লগটো খুব এটা স্পেচিয়েল ব্লগ, কিয়নো আজি আমি যাম এটা খুবেই ধুনীয়া জেগালৈ। গতিকে আমি এতিয়া যাম আৰু অৰ্পিতক ল'ম আৰু যাম। গতিকে আপোনালোকে আমাৰ লগত শেষলৈকে থাকক আৰু ভিডিঅ'টো এনজয় কৰক। লেটছ ষ্টাৰ্ট। এতিয়া আমি বিহপুৰীয়া টাউন পালোহি। আজি আমাৰ লগত আৰু দাদা দুজনমানো যাব আৰু আগত অৰ্পিত ৰৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ধুনীয়া ধুনীয়া লোকেশ্যনখিনি উপভোগ কৰক। এতিয়া আমি নাৰায়ণপুৰ পালোহি আৰু এইটো নেশ্যনেল হাইৱে হয়। এই কাষৰ ৰাস্তাটোদিও যাব পাৰি, কিন্তু আমি সেইফালেদি নাযাওঁ। সেইফালেদি ৰাস্তাটো অলপ বেয়া, সেইটো কাৰণে আগেদি গৈ ধলপুৰ হৈ পেলাই সোমাই দিম। বৰ্তমান আমি ধলপুৰ পালোহি আৰু এতিয়া এই ৰাইট চাইডেদি সোমাই যাম। আমি যিটো জেগালৈ গৈ আছোঁ এইফালেদিয়ে যায়। এইটো শিমলুগুৰি ৰাস্তা হয় আৰু এইফালেদি গৈ আগত আমি পামগৈ আৰু আমাৰ লোকেশ্যনটো। এতিয়া আমি বৰ্তমান চেঁচাত আছোঁ আৰু এইফালে আছে গোটেই পাহাৰখিনি আপোনালোকক দেখুৱাই আছোঁ। সেই তাত আছে। ইমান দূৰলৈতো আমি এতিয়া যাব নোৱাৰিম। এইটো এটা পুখুৰী হয়। ইয়াত যোনটো দেখিছে সেইটো পুখুৰী হয়, এখন চাহ বাগান হয়। বহুত ধুনীয়া হয় ইয়াৰ লোকেশ্যনটো। আৰু সেই পিছফালে গোটেই পাহাৰখিনি আছে, বহুত আগৰ পৰা আছে, আহোঁতেতো দেখিছেই। আৰু তালৈ যাব পাৰি এইফালেদি আগলৈ গৈ হয়তো যাব পাৰি, কিন্তু আমি এতিয়া যাবলৈ মানে কি খোজকাঢ়ি যাব লাগিব প্ৰায় আৰু 5-6 কিলোমিটাৰমান। যদি খোজকাঢ়ি যাওঁ তেন্তে আগত গৈ পেলাই আমি এটা ৱাটাৰফলছ পাম আৰু ৱাটাৰফল এটা পাম। মানে সেইটোলৈ যাবলৈ কিন্তু 5-6 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। সেইটো কাৰণে আজি দেখুৱাটো সম্ভৱ নহ'ব, কাৰণ এতিয়া টাইম হ'ল 2টা বাজিলে। তাত গৈ খোজকাঢ়ি গৈ যোৱাৰ পিছত আকৌ ঘূৰি অহালৈ বহুত দেৰি হ'ব। দাদাকেইটাই ফটো মাৰি আছে তাত। আমাৰ লগত আহিছে দাদা আৰু এইটো অবিনাশ ফটো মাৰি আছে সিও। ইয়াৰ এই এইটো পুখুৰী নহয় আচলতে, কি হয় ভালকৈ চাবলৈ আনি আছোঁ। আৰু ইফালে আগত এই পুখুৰীটো দেখুৱাবলৈ আনি আছোঁ। এইটো পুখুৰী হয়নে কি হয় ভালদৰে ময়ো নাজানো। চাহ বাগানৰ মাজেদি পাৰ হৈ আহিছোঁ। এইটো আপোনালোকে ইয়াৰ ভিউটো দিছোঁ, আপোনালোকে এনজয় কৰক। বহুত ধুনীয়া ভিউ হয় এইটো। চাওক এতিয়া দেখিব। 3, 2, 1।
মানে ইমানেই চেঞ্জ হৈ গৈছে এইফালে চাব দেই এইটো হোৱাইট কালাৰ হৈ আছে নহয় এইফালে ডাৰ্ক ব্লেক হয় পুৰা ইয়াৰ পৰা মানে সূৰ্যটোত এই গোটেই ছাইডটো তালৈকে যিমান আছে এই গোটেইখিনি ডাৰ্ক হয় ব্লেক কালাৰ আৰু এইফালে যিমান আছে এই কোণৰ পৰা এইফালে গোটেই হোৱাইট কালাৰ হয় মানে এইফালে সূৰ্যৰ পোহৰটো ধুনীয়াকৈ পৰি আছে কিন্তু এইফালে গোটেই ডাৰ্ক হৈ আছে পুৰা ডাৱৰখিনিৰ কাৰণে হৈছে হয়তো বৰষুণো দি থাকিব পাৰে পাহাৰত গম নাপাওঁ এতিয়া কাৰণ আমি অলপ দূৰত আছোঁ ইয়াৰ পৰা তালৈ যাবলৈ খোজকাঢ়ি যাব লাগিব এই ৰাস্তাটোৱেদি খোজকাঢ়ি গৈ পামগৈ কিন্তু এতিয়া খোজকাঢ়ি যাবলৈ দেৰি হ'বগৈ আৰু 3টা বাজি গ'ল এতিয়া নহ'লে গ'লোঁ হয় আপোনালোকক অলপ দেখুৱাই দিছোঁ অলপ আগলৈ গৈ পেলাই দিয়ে চাই থাকক আমাৰ লগত এইখন চেঁচাৰ নদী হয় ইয়াত এতিয়া আমি তললৈ নামি আহিছোঁ নদীখনৰ পানীটো এতিয়া নাই বাৰু বৰ্তমান নদীখনৰ ইয়াত পানী নাই ইয়াততো শুকান কিন্তু এই আগলৈ পানী আছে অলপ এই আগলৈ গৈ পেলাই অলপ পানী আছে সেইফালেদি বৈ গৈছে কিন্তু ইয়াত কি হয় মানে পানীটো এনেকৈ নাথাকে এতিয়া বাৰিষা ছিজন যদিও পানী নাই কিন্তু পটককৈ কি হয় যেতিয়া অৰুণাচলত তাত পানীটো এৰি দিয়ে পানীটো এৰি দিয়াৰ লগে লগে ঘপককৈ আহি যাব পানীটো মানে কেতিয়া আহি যায় কোনো গম নাপায় পানী আমি বেলেগ এটা লোকেশ্যনলৈ আহি আছোঁ মই নিজে মানে পাৰ্চনেলি বহুত এনজয় কৰিলোঁ জেগাটো গতিকে আপোনালোকেও এনজয় কৰিছে বুলি ভাবিছোঁ গতিকে চাই থাকক আৰু আগত গৈও দেখুৱাই আছোঁ আৰু ধুনীয়া লোকেশ্যন গতিকে আমাৰ লগত থাকক আৰু আগলৈ চাই থাকক বৰ্তমান আমি এতিয়া এটা মানে অৰুণাচলত সোমালোঁ আমি এতিয়া বৰ্তমান সোনাজুলি বুলি কয় এই ৰাস্তাটোৱেদি আহি পেলাই আগত পাইহি আৰু এইটো হৈছে কাৰ নাজানো অৰুণাচলৰে কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টি হয় এইটো ইণ্ডাষ্ট্ৰি এটা হয় কিবা ইয়াত কিবা চলি আছে আৰু আগত এইটো পাহাৰটো যে দেখিছে এই পাহাৰটোৰ তলত এইফালে গোটেই টি গাৰ্ডেন আছে কিন্তু আমাক আগলৈ যাব নিদিওঁ বুলিও কোৱা নাই মানে এতিয়া বন্ধ হৈ গ'ল ইয়াৰ কৰ্মচাৰী এজনক কৈছিলোঁ কিন্তু মালিক থকাহেঁতেন আমি পাৰ্মিশ্যনলৈ যাব পাৰিলোহেঁতেন কিন্তু এতিয়া বন্ধ হৈ গ'ল সেইটো কাৰণে যাব নোৱাৰিম কিন্তু আপোনালোক যিমানটো পাৰোঁ আগলৈ গৈ পেলাই দেখুৱাই আছোঁ বাৰু ইয়াৰ চিকিউৰিটি গাৰ্ডজনে ক'লে যে আমাক অলপ আগলৈকে খোজকাঢ়ি আমি যাব পাৰিম আপোনালোকক দেখুৱাবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিলোঁ আৰু সেইটো কাৰণে এতিয়া অলপ আগলৈকে খোজকাঢ়ি গৈ আপোনালোকক দেখুৱাম আৰু ওপৰলৈ গৈ ইমান ধুনীয়া জেগা নেদেখিলোঁগৈ সেইটো কাৰণে আকৌ এতিয়া গুচি আহিলোঁ তললৈ আকৌ এতিয়া বেলেগ এটা জেগালৈ যাম এইফালে আগলৈ গতিকে আগত গৈও আকৌ এনেকুৱা ধুনীয়া জেগা পাম বুলি কৈছে গতিকে পালেতো ভালেই আপোনালোকক দেখুৱাব পাৰিম আমি ইয়াৰ দুৰপাঙলৈ আহিছিলোঁ কিন্তু আগত ৰাস্তাটো বহুত বেয়া তাতে গাঁতো আছে গাড়ীখন নাযাব কাৰণ তলটো লাগি যাব বুলি নগ'লোঁ পাহাৰটো আগলৈ আছে এনেকৈ গৈ পেলাই অলপ দূৰ গ'লেই পামগৈ কিন্তু ইয়াত এইখন নদীখন আৰু এইখনৰ আগে আৰু অলপ আগলৈ গৈ পেলাই পাহাৰটোৰ লগত একেলগ হয়গৈ মানে আৰু সেইকণতে মেইন লোকেশ্যনটো আছে তাৰ কিন্তু আমি তালৈকে যাব নোৱাৰোঁ ৰাস্তাটো বেয়া বাবে এতিয়া আমি ইয়াৰ পৰা ঘূৰি যাম আৰু এইফালে অবিনাশে ফটো মাৰি আছে এইফালে দাদাকেইজন আছে এয়া আগত আছে সেইটো কাৰণে ইয়াৰ পৰা আমি এতিয়া ঘূৰি যাব লাগিব আৰু উপায় নাই কাৰণ আগলৈ যাবলৈ ৰাস্তাটো বহুত বেয়া গতিকে আজিৰ ভ্লগটো ইয়াতে শেষ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ AB ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অতি শীঘ্ৰেই 5000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিম থেংক ইউ